হাই, আজি মই আকৌ নতুন ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। একেবাৰে সহজ, আজিকালি বজাৰত পায়ে, পাচলিৰ অভাৱ নাই। মই মটৰ আৰু কেপচিকামেৰে মাছৰ জোল অকণ বনালোঁ, তাকে ভাবিছোঁ আপোনালোকতো শ্বেয়াৰ কৰি দিওঁ। আপোনালোকেও যদি বনাই খোৱা নাই এনেকৈ, তেনেহ'লে এবাৰ বনাই খাই চাবচোন, মোৰ নিচিনাকৈ ভাল লাগিব। আৰু কমেণ্টত জনাব কেনে পালে। আহকচোন এতিয়া আমি বনাবলৈ আৰম্ভ কৰোঁ। তাৰ বাবে আমাক লাগিব কেপচিকাম। মই কেপচিকাম 3টা ডাঙৰ চাইজৰ কাটি লৈছোঁ। দীঘলীয়া চাইজত আলু 2টা লৈছোঁ, দীঘলীয়াকৈ কুটি। লগতে আদা, নহৰু আৰু কেঁচা জলকীয়া। আদা নহৰুখিনি থেতেলাই ল'ম, কেঁচা জলকীয়া 2টা কুটি ল'ম। এইফালে লৈছোঁ মাছ, সৰু ভাঙোন মাছ লৈছোঁ। মাছকেইটাত মই হালধি নিমখ মেৰিনেট কৰি থৈ দিছোঁ। লগতে বিলাহী 2টা দীঘলীয়াকৈ কাটি লৈছোঁ আৰু মটৰ এপাতি লৈ লৈছোঁ, সেউজীয়া মটৰ। এইফালে মই গেছত কেৰাহী বহাই দিছোঁ। কেৰাহীত মই মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে মাছকেইটা এটা এটাকৈ দি দিম। আৰু এই মাছকেইটা মই এটা চাইডে ভাজি ল'ম, তাৰপিছত লুটিয়াই দিম। এতিয়া এটা চাইডে মোৰ মাছকেইটা ভজা হৈ গৈছে, মই লুটিয়াই দিম। মিঠাতেলখিনি গৰম হ'লে মাছকেইটা লুটিয়াই দিবলৈ ভাল, তেতিয়া ভাঙি নাযায়। এতিয়া সেইটো চাইডেও মই অকণ ভাজি ল'ম, তাৰপিছত উলিয়াই ল'ম। মাছকেইটা ভজা হৈ গৈছে, সিটো চাইডেও হৈ গৈছে। এতিয়া মই মাছকেইটা উলিয়াই ল'ম। বাকি থকা মাছকেইটাও মই ভাজি লওঁ। এইকেইটাও মই ভাজি ল'ম, ধুনীয়াকৈ ভাজি উলিয়াই ল'ম, তাৰপিছত আকৌ আগলৈ দেখুৱাই দিম। এতিয়া মই মাছ ভজা তেলতে 2টা দি দিছোঁ শুকান জলকীয়া, কোনকুনি জলকীয়া দিছোঁ দেই মোৰ বাৰীৰে, অকণমান গোটা জিৰা, লগতে তেজপাত এখিলা। এতিয়া দিম পিঁয়াজ এটা মিহি মিহিকৈ কুটি লৈছোঁ। আৰু এই পিঁয়াজখিনি অকণ ভাজি ল'ম। পিঁয়াজখিনি অকণ ভাজি ল'ম। এতিয়া দিম আদা নহৰু থেতেলাই থৈছোঁ, সেইখিনি দি দিছোঁ। আৰু এইখিনি মই ভাজি ল'ম। এতিয়া অকণমানি সময় ভাজিম, যাতে কেঁচা গোন্ধটো গুচি যায়। আদা নহৰুখিনি মোৰ ভজা হৈ গ'ল, কেঁচা গোন্ধটো গ'ল।
এতিয়া ইয়াতে মই দিম হালধি গুড়ি, জিৰা গুড়ি অকণ, তাতে দিম অকণ নিমখ, সোৱাদ অনুযায়ী নিমখ দিম। মই নিমখখিনি আগতে দি লওঁ। এতিয়া ইয়াত দিম বিলাহী, নিমখ দিলে বিলাহীখিনি সোনকালে গলি যায়, সেইবাবে মই নিমখখিনি দি লৈছোঁ। আৰু এতিয়া 2 মিনিটমান সময় ঢাকনিখন লগাই থৈ দিম আৰু 2 মিনিট পাছত আকৌ উভতি আহিম। এতিয়া 2 মিনিট সময় হৈ গ'ল মোৰ, ঢাকনিখন আঁতৰাই চাওঁ আৰু লৰাই দিওঁ। তেল ওলাইছে আৰু বিলাহীখিনিও গলি গৈছে। অকণমান ভাঙি দিছোঁ, ভাঙি দিলে গোটা হয় অকণ, সেয়ে মই অকণ ভাঙি দিলোঁ। এতিয়া মই ইয়াতে কাটি থোৱা কেপচিকামখিনি আৰু আলুখিনি দি দিম। আকৌ এইখিনি মই 5 মিনিটমান সময় ঢাকনিখন লগাই থ'ম, যাতে সোনকালে সিজি আহে। 5 মিনিট পাছত আকৌ উভতি আহিম। 5 মিনিট সময় হৈ গ'ল, মই ঢাকনিখন আঁতৰাই দিওঁ আৰু এতিয়া লৰাই দিম। ধুনীয়া এটা গোন্ধ আহি গৈছে, তেল ওলাই গৈছে। এতিয়া মই ইয়াতে দিম মটৰ এবাতি লৈছোঁ, মটৰ বাতি দি দিছোঁ। মই আকৌ 2 মিনিট সময় ঢাকনিখন লগাই দিম। 2 মিনিট পাছত আকৌ উভতি আহিম। মই হৈ গ'ল, ঢাকনিখন আকৌ আঁতৰাই চাওঁ, ভজা হৈছে, ধুনীয়াকৈ তেল ওলাই গৈছে। তাৰমানে মোৰ ৰেচিপি ভজা হৈ গ'ল। এতিয়া মোৰ এইখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দিম গৰম পানী। মই জোখমতে দিছোঁ পানী, কাৰণ আলুখিনিও অকণ সিজিব লাগিব, সেয়েহে অকণ সৰহকৈ দিছোঁ। এতিয়া মই এইখিনি উতলিবলৈ দিম, ঢাকনিখন লগাই দিম আকৌ 5 মিনিট সময়, আৰু কাটি থোৱা 2টা জলকীয়া দি দিছোঁ আৰু ঢাকনিখন লগাই দিম। আকৌ 5 মিনিট সময় মই ঢাকনিখন লগাই দিম। 5 মিনিট পাছত আকৌ উভতি আহিম। এতিয়া 5 মিনিট সময় হৈ গ'ল, মই ঢাকনিখন আঁতৰাই দিওঁ। ধুনীয়াকৈ উতলি গৈছে আমাৰ তৰকাৰীখন, বস্তুখিনি সিজি গৈছে, পাচলিখিনি। এতিয়া মই ইয়াতে ভাজি থোৱা মাছখিনি দি দিম। ভৰাই দিম। আৰু 2 মিনিটমান সময় মই ঢাকনিখন নিদিয়াকৈ এনেকৈ থৈ দিম, যাতে মাছখিনিৰ ভিতৰত মছলা নিমখখিনি সোমাই যায়। 2 মিনিট পাছত আকৌ আমি গেছটো অফ কৰি দিম। 2 মিনিট সময় হৈ গ'ল, মোৰ মাছখিনি দিয়াৰ পিছত তৰকাৰীখন ধুনীয়াকৈ উতলি গৈছে আৰু ধুনীয়া এটা গোন্ধ আহি গৈছে। আপোনালোকে চাগে ভাবে মানুহজনীয়ে সদায় সদায় সৰু মাছৰ ৰেচিপি দিয়ে। মই আচলতে চালানী মাছ খাবলৈ ভাল নাপাওঁ।
স্বাস্থ্যৰ কাৰণেও ভাল নহয়, সেয়েহে মই চালানী মাছ নাখাওঁ। কেতিয়াবা দৰকাৰ হ'লে খাওঁ, কিন্তু পৰাপক্ষত মই নাখাওঁ। সৰু মাছে বেছি ভাল পাওঁ খাই, গতিকে সৰু মাছে বনালোঁ। মোৰ এতিয়া তৰকাৰীখন ৰেডি হৈ গ'ল। গেছটো অফ কৰি দিওঁ আৰু পাত্ৰ এটাত উলিয়াই লওঁ। আমাৰ মটৰ আৰু কেপচিকামেদি বনোৱা মাছৰ জোলখন ৰেডি হৈ গ'ল। এইখিনি খাবলৈ বৰ সোৱাদ হয়। এনেকৈ কেতিয়াবা বনাই খাই চাবচোন আপোনালোকে, বৰ সোৱাদ লাগিব। ভাত ৰুটিৰে খাব পাৰিব। এতিয়া ইয়াৰ ওপৰত মই অকণমান ধনিয়া কাটি দিছোঁ, বাৰীৰে ধনিয়া, ধুনীয়া গোন্ধ। মই বনালোঁ, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকে এনেকৈ বনাই খাই চাবচোন এবাৰ, আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, বেল আইকনটো দবাই দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই। বাই।